এতিয়া ইয়াত আৰু হেৰি এচাহ এচাহ আৰু বাই পেলাই ৰুব পৰা হ'ব হয়নে? ডবল পাব লাগিব। তেতিয়া ৰুব পৰা যাব। বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান পথাৰত। আপোনালোকে দেখিছেই ইয়াত মই খেতিৰ কাৰণে আহিছোঁ। যিহেতুকে এতিয়া খেতিৰ বতৰ, গতিকে সেইকাৰণে মই পথাৰলৈ আহিছোঁ। আপোনালোকে চাই যাওক মোৰ এই ভিডিঅ'টো। এয়া চাই যাওক, এয়া হৈছে আমাৰ মাটি, এয়া হৈছে আমাৰ খেতিৰ মাটি, আমাৰ খেতি পথাৰ। এয়া যে দেখিছে, এয়া হৈছে আমাৰ মাটি। এয়া চাওক, খুব সুন্দৰ পৰিৱেশ এই পথাৰৰ মাজত। এয়া হৈছে ঘিলাধাৰী নৈ। ঘিলাধাৰী নৈৰ ওচৰত এতিয়া বৰ্তমান মই উপস্থিত হৈছোঁ। এয়া হৈছে ঘিলাধাৰী নৈ, এইপিনে বৈ আছে, এইপিনে বৈ আছে, এয়া এইপিনে বৈ আছে, এয়া এইপিনে ঘিলাধাৰী নৈ বৈ আছে এইপিনেদি। এইখিনিত ইমানেই পানী যে ইয়াত পথাৰেই নে পানীয়ে নে নৈয়ে নে ধোঁৱাই টান হৈ পৰিছে। ইমানেই পানী এইখিনিত, এয়া পথাৰেই নে নৈয়ে নে ধৰাই টান হৈ পৰিছে দেই। এয়া দেখিছে, এইপিনে নৈ বৈ গৈ আছে। ঠিক আছে তেন্তে, ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।